হেই ফ্ৰেণ্ডছ, মই আপোনালোকক লৈ গৈ আছোঁ মোৰ খেতিত। মই যে কৈছিলোঁ আপোনালোকক আগৰ ভিডিঅ'ত মোৰ সৰু বাৰী এখন আছে বুলিকে। মই ভেন্দি ৰুইছোঁ ইয়াতে, আৰু এইটো ভেন্দি লাগিছে চব। আজি ভেন্দিৰ তৰকাৰী খাম। এইজোপা ভেন্দিৰ গছ পৰিয়ে থাকিলে। এইটো ভেন্দি লাগি আছে, মই এতিয়া ভেন্দি ছিঙিম। ইয়াত ফুল লাগি আছে। লগতে মোৰ বাৰীখনত অমিতা গছো আছে। অমিতাবোৰ এতিয়া খাবলৈ হোৱা নাই, আৰু ডাঙৰ হ'ব। পাছত ছিঙিম অমিতা। আজি অকল ভেন্দিহে ছিঙিম। এতিয়া মই ভেন্দি ছিঙো। এতিয়া মোৰ ভেন্দি ছিঙি হৈ গ'ল, আৰু অপৰাজিতা ফুল কেইটামান আছে, মই সেইবোৰ ছিঙি লৈ যাওঁ। এয়া অপৰাজিতা ফুল। মই যে অপৰাজিতা ফুলৰ কথা কৈছোঁ, আপোনালোকে জানেনে এইটো কি কৰে? অপৰাজিতা ফুলৰ পৰা ব্লু টি হয়। সেইকাৰণে মই ইয়াৰ খেতি কৰিছোঁ। আপোনালোকৰ ঘৰত যদি অপৰাজিতা ফুল আছে, তেনেহ'লে একাপ চাহত 3 পাহ বা 4 পাহ ফুল দি ব্লু টি কৰি খাব পাৰে। স্বাস্থ্যৰ কাৰণে বহুত ভাল। আপোনালোকৰ ঘৰত আছে যদি আপোনালোকে খাবলৈ নাপাহৰিব। এইটো এজোপা অপৰাজিতা ফুলৰ পুলি। এতিয়া বগাবলৈ ধৰিছে, ইয়াত ফুল নাই লগা। মোৰ আগফালে বাৰীত কৰা অপৰাজিতা ফুল। এইবাৰ গুটি লাগিবৰ কাৰণে ফুলবোৰ ছিঙা নাই। প্ৰত্যেকবাৰে ফুলবোৰ ছিঙি ছিঙি শুকাই থাকোঁ, সেইকাৰণে গুটি লাগিবলৈ নাপায়। এইবাৰ ফুল নাই ছিঙা, গুটি হ'বৰ কাৰণে থৈ দিছোঁ। সেই ফ্ৰেণ্ডছ, মোৰ বাৰীত আৰু এবিধ ফল ৰুইছোঁ। সেই ফলবিধ আপোনালোকক আগতে দেখুৱাইছোঁ, আৰু এতিয়াও ফলি আছে, ফুলো ফুলি আছে। চ' মই আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে চাগে কি ফল। এয়া মোৰ পাছফালে আছে ড্ৰেগন ফ্ৰুইটৰ ফল। দেখুৱাই আছোঁ আপোনালোকক। এইজোপা গছত মন কৰক, ফল এটা ফুলি আছে। পকিছে অলপ অলপ, আৰু ফুলো লাগি আছে। আৰু আছে, মই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইবোৰ ড্ৰেগন ফলৰ ফুল ফুলি আছে, আৰু ফলিও আছে লগতে। ফলটো এইটো পকিছে। ফুলৰ মাজত কোমোৰা, মৌৰ শুহি আছে। আপোনালোকে হয়তো ভাবিছে এই ফুলপাহ এনেকুৱা কিয় হৈছে বুলিকে। বেছিকৈ যদি পানী পায়, তেতিয়াহ'লে ড্ৰেগন ফলৰ ফুলবোৰ এনেকুৱাকৈ মৰি যায়। এতিয়া বৰষুণ দি আছে, চ' মই ঘৰলৈ যাওঁ। এনেকুৱাকৈ মই অপৰাজিতা ফুলবোৰ ছিঙি ছিঙি শুকাই থৈছোঁ। ব'লকচোন চাওঁ ব্লু টি কেনেকুৱা বনায়।
এতিয়া আমি 1 গিলাচ পানী লৈ চচটোত ঢালিছোঁ। কেইপাহমান মই এতিয়া অপৰাজিতাৰ ফুল ল'লোঁ। এতিয়া মই অলপমান চেনি দি লৈছোঁ আৰু উতলিবৰ কাৰণে এতিয়া জুইত দি দিছোঁ। দেখিছেনে বাৰু এতিয়া পানীটো নীলা ৰঙলৈ পৰিৱৰ্তন হৈ আহিছে। নীলা হোৱাৰ লগে লগে চাহটো হ'ল বুলি গম পায়ে মই চাহটো মগ এটাত বাকি ল'লোঁ। মোৰ চাহ ৰেডি আৰু মই এতিয়া চাহ খাওঁ। আপোনালোকেও যদি খাব বিচাৰে তেনেহ'লে এনেকৈয়ে বনাব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। বাই বাই।